মাজনী চাহ হ'ল নে? হৈছে ৰবা। আন সোনকালে আন। লোৱা। ঘৰত বজাৰ নাই, বজাৰ অলপ কৰি আনিব লাগিছিল। মহাৰাজ উঠিল নে নাই পিছে? নাই উঠা। যা যা মাত। অ দাদা 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 উঠ, দেউতা মাতিছে। এই উঠিছো যাচোন আৰু মোলৈ চাহ বনাগৈ। উঠ। শান্তি নাই আৰু যা গৈ আছো মই। আকাশ ঐ আকাশ 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 ঐ আকাশ আকাশ। অ বল্টু দা আহিছা? অ ময়ে আহিছো। বচোন ইয়াতে, দাদা মুখ ধুব গ'ল। অ দে দে দে। বল্টু তই আহিছ? অ খুৰা মই আহিছিলো, আকাশক বিচাৰি আহিছিলো। আকাশ মুখ ধুব গৈছে। মাজনী এই বল্টুক একাপ চাহ দিছোন। নাই নাই খুৰা, মই আহোঁতে লাল খাই আহিছো। লাল? লাল 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 চাহ খাই আহিছো খুৰা। অ বল্টু দেখোন, তই কেতিয়া আহিলি? এইয়া 5 মিনিট মান হৈছে। ঐ গৰু, ইমান দেৰিলৈ যে শুই আছ, তই কি কৰি খাবি মই ভাবিয়াই পোৱা নাই। ক'তনো দেৰি হ'ল, 9টাহে বাজিছে। হয়নে? মানুহৰ ল'ৰাই সোনকালে উঠি কত কি যে কাম কৰিলে, আৰু তই 9টালৈ শুইয়ে থাক। ঐ ভণ্টি চাহ হ'লনে? আৰু লগতে তই মোনাখন লৈ আহিবি। ঐ বল্টু তই বচোন, মই ওলাই আহিমগৈ। কি যে হ'ব মোৰ ইয়াৰ লগত, বুজিছ? ইয়াৰ লগত মই নোৱাৰিছো। সদায় সদায় গালি পাৰে। ৰহ কোনোবা দিন যামগৈ বাপেকে, তেতিয়াই গম পাব। ঐ ভণ্টি মোনাখন লৈ আহ। চাহ বনাই আছো ৰ। চাহ নাখাওঁ, সোনকালে মোনাখন লৈ আহ। বল্টু যাওঁ নাযাওঁ? মহলে যাওঁ, তই নহলে তাত। তই ৰহ আকৌ, ময়ো যাওঁ। খুৰা আপুনি বহক। যা যা গৈ থাকো। বেটা তইও কম নহয়, লাল খাই আহি লাল চাহ খোৱা বুলি ক, বুজিব বাকী নাই। মাৰিলে মাৰিলে। আইঐ মা মৰিলো। চৰি বেয়া নাপাবা। হে একো নাই একো নাই। একো নাই একো নাই, মইহে জানিছো কিমান দুখ পাইছো। দুখ পালা নেকি? নাই 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 নাই, সি দুখ নাপায়, তাজা কোম্পানীৰ মালটো। পিছে তুমি কি পঢ়ি আছা? BA ফাৰ্ষ্ট চেম। কিয় লাগে ইমান? এনেই সুধিলো আকৌ। আপোনালোকৰ যদি কথা পতা হৈছে, আমি যাব পাৰোনে? কি যে কোৱা, হ'ব দিয়া যোৱা যোৱা। ঐ বল। ছোৱালীজনী ভাল লাগিছে বে। ঐ ইফালে যাচোন। কি কৰিছা এ? ঐ তই এতিয়া আহিলি যে? এ নকবি আৰু। আমি কিমান দেৰি ৰখিছো তই জান? আৰু বল্টু গ'ল। বলটোৰ কথা তহঁতে নাজান? তাৰমানে তই মোক বহুত ভাল পাৱ ন? বহুত ভাল পাওঁ। তই যদি তেনেকে বেলেগ ছোৱালীক চাও নহয়, তাইৰো চুলি চিঙি তোৰো হৈ যায়। কি ক? তোক যেতিয়াবা ভাল পাওঁ ন, মই এটা চকু জপাই থৈ দিওঁ, আৰু যিটো চকু মেলা খাই থাকে অকল তোকেই চাওঁ। ময়ো ইমান দিনে কাৰো প্ৰেমত পৰাই নাছিলো, বহুত ভাবি চিন্তিয়ে তোৰ প্ৰেমত পৰিছো। সেইবাবে ময়ো তোৰ প্ৰেমত পাগল। মানে দিবা না, লাভ ইউ। লাভ ইউ টু। ঐ তোৰ জীয়েফৰ কি খবৰ? সেইবোৰ নাই অ। হ'ব তোক চিনিব বাকী নাই, কি ক? সেইবোৰ বাদ দেচোন। পিছে কালিৰ পৰা আমি গোটেইকেইটাই নদীৰ কাষৰ পাতলৈ যাম। হয় নেকি? বাহ, যিজন ল'ৰাই ফুৰাৰ কথা ক'লে একদম ভয় কৰে,
আজি তাৰ মুখত ফুৰাৰ কথা কেছটো কি কেছ আছে একো নাই ঐ দোকানখন বন্ধ দিছে আগৰ দোকানৰ পৰা আহোঁ ব'লচোন কিবা এটা খাই আহোঁগৈ বল 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 ব'ল দাদা চিকেন এটা দিবচোন DSLR-টো দিব চিকেনটো মোক দে মই জনাওঁ ঐ সুধচোন হৈ তই যে অলপ আগতে আমাৰ পৰা কিবা কথা লুকুৱা যেন পাইছো তইতো নৈপাৰত যোৱা কথাটো এনেই নক তাকেইতো ইয়াত নিশ্চয় কিবা ৰহস্য আছে তেনেহ'লে শুন কথাটো তাৰমানে সেইটোহে তাকেহে ঐ কালিৰ পৰা যোৱাহে কথা নে কি ক দে যাওঁ ব'ল ফাদাৰে গালি দিব ব'ল ব'ল ঐ আজি তাই নাহিব নেকি অ' আহিব ৰ থৈছে ধৰচোন ঐ আজি নাহিবই চাগে আহিব ৰ থৈছে ধৰচোন আৰে ভাই মই দুজনীকে চলি পঠাইছো তই এজনী চলিও পঠাব পৰা নাই তোৰ কাম নাই বে পিছে তই মনৰ কথা কৈ দিব লাগিব আৰে ভয় লাগেচোন ক'বলৈ তোৰ দ্বাৰা নহবহে চাগে আৰে ভাই ভয় কৰিব নালাগে মই তাইৰ লগৰজনীক চম্ভালিম তাকেইতো। তই তাইক মনৰ কথা চব খুলি কবি তইও মানে লগৰজনীক ভাল পাওঁ আৰে ভাই তোৰ ভালৰ কাৰণে কৈছো ন মোৰ কথাটো মই চিন্তাই কৰা নাই ঐ আহিছে আহিছে বে ঐ চুলি তুলি ঠিক কৰি দে ৰ মই গৈ চাম ঐ ৰবাচোন কি হ'ল যোৱাকালি যে খুন্দাইছিলো মেডিকেলৰ খৰচ দিব লাগে নেকি নাই বেলেগ এটা কথা আছে তোমাৰ লগত আহাচোন আহা আকৌ ঐ যা ঐ কি ঐ যা ঐ মই আছো তো মই আছো তই ভয় নকৰিবি যা যা ঐ কিবা কবা নাই একো নাই ঐ শুনা আকৌ কথা এটা আছে তোমাৰ লগত তোমাক যে সেইদিনা বৰষাৰ লগত দেখাৰ পৰা মোৰ তোমাক বহুত ভাল লাগি গৈছে হয় নেকি মোৰো পিছে নলগা নহয় লাইনত আহিছে দেই পিছে তোমাৰ ঘৰত কোন কোন আছে মা দেউতা মই আৰু তোমাৰ মোৰ ঘৰত মা দেউতা ভাইটি আৰু মই কিবা আছিলে যদি কোৱা নাই একো নাই ঠিক আছে আমি গৈ থাকো চয়নিকা মই যাওঁ দিয়া বৰষাই মাতিছে আকৌ আমি গৈ থাকো আজিও ক'ব নোৱাৰিলো ৰবা আকৌ যোৱা আগত নাম্বাৰটো দি থৈ যোৱা লোৱা দিয়া কোৱা 8491 মই যাই থাকো দিয়া পতি গ'ল মই যে এনেকৈ প্ৰেম কৰিম বুলি সপোনতো ভবা নাছিলো জানানে মোৰ প্ৰথম প্ৰেম কিন্তু মোৰ কেতিয়াবা ভয় লাগে জানানে কিয় তই যদি মোক কেতিয়াবা এৰি থৈ গুচি যাও মোৰ কি হ'ব মইতো এৰি থাকিব নোৱাৰো মইতো বহুত ভাল পাওঁ জানো কিন্তু মোৰ ভাল পোৱাটো 3 ভাগত ভাগ কৰিব লগা হয় মানে এই ফচিলো নেকি কি হ'ব আৰু তোক সপ্তাহত 3 দিন মৰম দিম একেদিনাই দিলেতো নহ'ব ন ভাল পোৱা এনেকুৱা বস্তু নেকি যে একেদিনে চব শেষ হৈ যাব কেতিয়াবা যায় তোক লগ পালে মোৰ মৰমবিলাক একেবাৰে দি দিবলৈ মন যায় নিদিয়া কিয় তেন্তে মানে মৰম আকৌ আহাচোন হেই যা এইটো আমাৰ ভণ্টি নেকি হয় ৰ ভিডিঅ' এটা কৰি লওঁ
দি আছো মজাটো। ভাল লাগিছে ন মজা লাগিছে ভাল লাগিছে দেই ঐ ৰচোন তই যে মোক ৰাতি ৰাতি সদায় ফোন কৰি থাক যদি দেউতাই গম পাই মোৰ পিঠিৰ ছাল ছিঙি দিব আৰে তোৰ মাত নুশুনিলে মই থাকিব নোৱাৰো সেইকাৰণে ফোন কৰি থাকো আকৌ মোৰোতো তোৰ মাতটো শুনিবলৈ মন যায় তোৰ মৰমে মোক পগলা কৰিছে যদি তোক ফোন কৰাৰ কাৰণে বেয়া পাইছ তেন্তে মোক কৈ দে নহয় অ তেনেকুৱা কথা নহয় ময়ো তোক বহুত বেছি ভাল পাওঁ অ হয় নেকি দিয়াচোন চুমা এটা খাওঁ ঐ কি চাই আছ ঐ কি চাইছ অ চকুত মানে পোক সোমাইছে তাকে চাই আছো ক'তনো পোক সোমাইছে কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা আৰু কি কৰা আজি বচাবা উফ আজি বৰ বেয়াকে ফচিলো দেই ঐ তই কোন তাৰ জীয়েক আৰু তই কোন মই তাৰ জীয়েক হয় তেনেহ'লে মই কোন তোক আজি ঐ ইয়াক মাৰ আজিহে বুজি পালো এশ গৰু খালে বাঘৰৰ মৃত্যু হেল্ল' মুন্না কোনে কৈছে মই অৰ্ণৱে কৈছো কাম এটা আছিল কি কাম তোক এটা ভিডিঅ' পঠাই দিছো সেই ভিডিঅ'ত থকা ল'ৰাজন টপকা দিব লাগে পেমেণ্ট বাকী পেমেণ্টটো তোক কৰি আছো এডভান্স হিচাপে 1 লাখ টকা এটা পঠাই দিছো পইচা জিপে কৰি ঠিক আছে দি দিম আৰু এটা কথা দেই মই কৰিছো বুলি যাতে কোনেও গম নাপায় আৰু ভাল খবৰটো সোনকালে যাতে পাওঁ ঠিক আছে আৰু মোকতো চিনি পাইছই মই অৰ্ণৱ শিৱসাগৰৰ অৰ্ণৱ ঠিক আছে ঠিক আছে ৰাখিছো মোৰ ভণ্টি মানে এই অৰ্ণৱৰ ভণ্টিৰ লগত প্ৰেম পাই যাবি মজা কোন তহঁত মোক যে এনেকা কৰি থৈছ যাবলৈ দে মোক জম তোৰ জম বে টপকাই দে আরে যা পলা পলা কোনোবা আহিব আৰু দেখিব পলা কি হৈছে মুখেৰে নেমাতো কিয় এবাৰ তই মোক দেউতা বুলি মাতছো
বোপা ভোক লাগিছে নেকি কিবা খাবলৈ মন গৈছে নেকি মা বোপা মোৰ কাৰণে নহলেও তোৰ মৰমৰ ভনীয়েৰৰ বাবে এবাৰ মা তই দেখোন ভনীয়েৰক কৈছিলি ভনীয়েৰৰ সপোনবোৰ হেনো তই পূৰণ কৰিবি তোৰ ভনীয়েৰৰ বাবে হলেও এবাৰ মুখেৰে মা মাতচোন মাতা কিয় বন্ধু তই আহিছ এই বন্ধুজনৰ অৱস্থা দেখিছ উপায় নাই আৰু খুৰা বন্ধু তই ইয়াৰ লগত অকণমান থাকি দিবিচোন আজি কেইবাদিন একো খোৱা নাই নহয় মই অকণমান পানী লৈ আহোঁ থাকিবি সোনকালে ভাল হ বহুত হাঁহি ধেমালি কৰিব লাগিব তই নাথাকিলে কাৰ লগত কেনেকৈ ফুৰিম ক ঐ এবাৰ মাতচোন মাত এষাৰ দেচোন মোলৈ এবাৰতো চা তোৰ লগত ক'তো ফুৰিব পৰা নাই যাব পৰা নাই ঐ মাতচোন এবাৰ দেউতাৰ কিমান কষ্ট হৈছে বুজি পাইছনে তই তোৰ ভণ্টিৰ কথাও ভাব ঘৰখনো যে কি হৈ গ'ল বোপা অকণমান পানী খাই লচোন নেখাই বোপা তই এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে মই কেনেকৈ জীয়াই থাকিম কচোন বোপা বোপা খুৰা আপুনি নাকান্দিব চব ঠিক হৈ যাব সকলো সপোন আঁতৰোৱা হ'ল কিমান যে সপোন দেখিছিলো ভগৱান সপোনবোৰ যেন আঁতৰোৱা হৈ গ'ল ৰক্ষা কৰা প্ৰভু শৰণে ললো আমি কৰোণা কেনেকে পৰিল তই কেনেকে পৰিলি হা তই কেনেকে পৰিলি হা তোৰ মাৰে তোক অকালত এৰি থৈ গৈছিলে জানো আজি তোৰ যিটো অৱস্থা তইতো মোক মাতিব পাৰিলি হয় এনেকে উঠি যাব নালাগে নহয় কিবা যদি প্ৰয়োজন হয় মোক মাতিলি হয় ভোক লাগিছে নেকি গাই হৰি নাম জন